গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। পোনপ্ৰথমে সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি দিনটো কি কৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পলম নকৰি বলক তেতিয়াহ'লে ব্লগটো আৰম্ভ কৰোঁ, চাই থাকিব। ৰাতিপুৱা উঠিলোঁ, এতিয়া 7:30 বাজিলেই। মিষ্টাৰো নাই, ওলাই গৈছে বজাৰলৈ। আহিব, এতিয়া মই কিবা এটা খাই লওঁ। এয়া মই গাখীৰকে ল'লোঁ গৰম কৰি পেলাই। যিহেতু মই কাজু বাদাম খুন্দি পেলাই থৈছিলোঁ, তাৰে গুড়ি এচামুচ মই দি দিলোঁ। সেয়া এতিয়া 8টা বাজিলে। চ' মই দাদা বৌ বিয়া খাব যাওঁ। ঠিক আছে, মই ওলাই লওঁ তেতিয়াহ'লে, চাই থাকক। ওলাই মেলি ৰেডি, মই এতিয়া যাওঁ বিয়ালৈ। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে। কোনে মই ডাঙৰ ফোন নলওঁ, মই ফুটেই নলওঁ এনেই, খালি এতিয়া হেৰিয়ৰ কাৰণেহে লওঁ। নহয়, মই ইয়াত আছোঁ কাৰণেহে মই আমি অটত গৈ আছোঁ বিয়া খাবলৈ। মই গৈছোঁ, তাৰপিছত দাদা বৌ আৰু দাদাৰ মাক গৈছে লগতে। এয়া আমি অটৰ পৰা নামিলোঁ, বিয়া ঘৰ পালোহি ফাইনেলি। এয়া দেখিছে সুন্দৰভাৱে সজাইছে। এতিয়া আমি যাওঁ, সোমাওঁগৈ বিয়া ঘৰলৈ। আপোনাকো দেখাই থাকিম নহয় জানো, বিয়া পেণ্ডেল কেনেদৰে দিয়া হৈছে। চাই থাকিব ভিডিঅ'টো। এয়া মানুহ অলপ হৈছে। যিহেতু ৰাতি এতিয়া বেছি বজাও নাই, 9টা চাৰে 9টা বাজি গৈছে। এয়া দেখিছে কইনাজনী, আচলতে কইনাজনীৰ ওচৰত গৈ মই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰিবলৈ মন নগ'ল। সেইবাবে দূৰৰ পৰাই দেখাইছোঁ। ধৰিব নোৱাৰিব চাগে, নাই মানুহে আৰ হৈ আছে। এয়া পেণ্ডেল দেখিছে সুন্দৰভাৱে সজাইছে। যিহেতু বিয়াখন মানুহ ঘৰ মানে কোৱাৰ্টাৰ নিজৰ ঘৰ নহয়, কোৱাৰ্টাৰত হয়। সেইবাবে ঠাইবিলাক অলপ কম জেগাতে পাতিবলগীয়া হৈছে। আহল বহলটো যিহেতু নাপায়, নিজৰ ঘৰত হোৱা হ'লে হ'ল হয়। এতিয়া আৰু কলনীত এয়া আমি খাবলৈ আহিলোঁ। পোৱালীক মাৰ ওচৰত থৈ পেলাই আমি 3টা আহিছোঁ, মই দাদাই বৌয়ে। এয়া দেখিছে প্ৰত্যেকখন ডাইনিং টেবুলৰ ওপৰত এটা লাইট দিছে। ভালেই লাগিছে লাইটটো, প্ৰত্যেকখন ডাইনিং টেবুলতে দিয়া হৈছে। সেয়া এতিয়া আমি খাওঁ আৰু ন। এইগৰাকী হৈছে আমাৰ কইনা। বিয়া খাই পালোহি দেই, অকলে অকলে। ইমান ঠাণ্ডা। ফাইনেলি ৰুম পালোহি। মিষ্টাৰো নাই, পাহাৰ লাইন পৰিলে ডিউটি। আহিব দেওবাৰ মানে, সেইদিনা অকলে অকলে থাকিবলগীয়া হৈছে। ঠিক আছে, চবকে গুড নাইট। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।